নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান পঢ়া ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ কেইটামান জিকে কুৱেশ্যন লৈ আছোঁ। তো বলক কুৱেশ্যনকেইটা আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি হৈছে। তো অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিলে? ইয়াতে 4টা অপশ্যন দি আছে। 1 নম্বৰ লক্ষীনাথ বেজবৰুৱা, 2 নম্বৰ হেমন্ত বৰুৱা, 3 নম্বৰ কমলাকান্ত ভট্টাচাৰ্য, 4 নম্বৰ পদ্মনাথ গোহাঁই বৰুৱা। তো অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। তো ইয়াৰে 4 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, পদ্মনাথ গোহাঁই বৰুৱা। তো অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা। 2 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম হৈছে। তো ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম হ'ল, তো ইয়াতে 4টা অপশ্যন দি আছে। গোপীনাথ বৰদলৈ, 2 নম্বৰ লক্ষীনাথ বেজবৰুৱা, 3 নম্বৰ ভূপেন হাজৰিকা, 4 নম্বৰ কুলধৰ চলিহা। তো ইয়াৰে 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, গোপীনাথ বৰদলৈ। তো ভাৰত ৰত্ন লাভ কৰা অসমীয়া প্ৰথমজন ব্যক্তি হ'ল গোপীনাথ বৰদলৈ। তো ইয়াৰে 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। 3 নম্বৰ কুৱেশ্যনটো হ'ল বাঁহী নামৰ শিশু আলোচনীখনৰ প্ৰথম প্ৰকাশন চনত হৈছিল। তো বাঁহী নামৰ শিশু আলোচনীখন কিমান চনত প্ৰকাশন হৈছিল বা প্ৰকাশ হৈছিল? তো ইয়াতো 4টা অপশ্যন দি আছে। 1 নম্বৰটো হ'ল 1905, 2 নম্বৰটো হ'ল 1901, 3 নম্বৰটো হ'ল 1909, 4 নম্বৰটো হ'ল 1903। তো বাঁহী নামৰ শিশু আলোচনীখন প্ৰকাশন হৈছিল 1909 চনত। তো ইয়াৰে 3 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, 1909। বাঁহী নামৰ শিশু আলোচনীখন প্ৰথম প্ৰকাশন হৈছিল 1909 চনত। 4 নম্বৰ অপশ্যনটো হ'ল নৰ্থ ইষ্ট পুলিচ একাডেমি নেফা কোনখন জিলাত অৱস্থিত? আমাৰ যিটো নৰ্থ ইষ্ট পুলিচ একাডেমি আছে সেইটো কোনখন জিলাত অৱস্থিত? তো ইয়াতে 4টা অপশ্যন দি আছে। 1 নম্বৰটো ৰিভাই জিলাত, 2 নম্বৰটো শিৱসাগৰ জিলাত, 3 নম্বৰটো তুৰা জিলাত, 4 নম্বৰ হ'ল যোৰহাট জিলাত। তো ইয়াৰে এ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, ৰিভাই জিলাত। ৰিভাই জিলাখন মেঘালয়ত অৱস্থিত। ৰিভাই জিলাখন মেঘালয় ৰাজ্যত অৱস্থিত। মেঘালয়ত অৱস্থিত। 4 নম্বৰ কুৱেশ্যনটো হ'ল মহাত্মা গান্ধী দ্বিতীয়বাৰ অসমলৈ কেতিয়া আহিছিল? তো মহাত্মা গান্ধী দ্বিতীয়বাৰলৈ অসমত কেতিয়া আহিছিল? ইয়াতে 4টা অপশ্যন আছে। এ নম্বৰ 1922, বি নম্বৰ 1927, চি নম্বৰ 1926, ডি নম্বৰ 1928। তো মহাত্মা গান্ধী অসমলৈ আহিছিল 1926 চনত। তো ইয়াৰে চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, 1926। মহাত্মা গান্ধী অসমলৈ দ্বিতীয়বাৰ আহিছিল 1926 চনত আৰু তেওঁ তেতিয়া আহিছিল 41তম কংগ্ৰেছ ছেছন যিটো হেল্থ পাতিছিল পাণ্ডু গুৱাহাটীত, সেই মিটিঙত তেওঁ আহিছিল 1926 চনত। তাৰপিছত নহকলিকাই জলপ্ৰপাত ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? নহকলিকাই জলপ্ৰপাত ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াতে 4টা অপশ্যন আছে। 1 নম্বৰ মিজোৰামত, 2 নম্বৰ হিমাচল প্ৰদেশত, 3 নম্বৰ অৰুণাচল প্ৰদেশত, 4 নম্বৰ মেঘালয়ত। তো নহকলিকা জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ 4 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, মেঘালয়। তো নহকলিকা জলপ্ৰপাত মেঘালয় ৰাজ্যত অৱস্থিত। মেঘালয় ৰাজ্যত অৱস্থিত। আৰু নহকলিকা ফেলছ ইন দ্য টলেষ্ট ৱাটাৰফল ইন ইণ্ডিয়া। আৰু এইটোৰ হাইট হ'ল 340 মিটাৰ, 115 ফুট। তাৰপিছত কুৱেশ্যনটো হ'ল কিমান খ্ৰীষ্টাব্দত আহোম কুঁৱৰী বীৰংগনা মূলা গাভৰুৰ মৃত্যু হৈছিল? তো আহোম কুঁৱৰী বীৰংগনা যে মূলা গাভৰু আছিল তেওঁৰ মৃত্যু কিমান চনত হৈছিল? তো ইয়াতে 4টা অপশ্যন আছে। 1 নম্বৰ অপশ্যনটো হ'ল 1539 চনত, 2 নম্বৰ অপশ্যনটো হ'ল 1530 চনত, 3 নম্বৰ অপশ্যনটো হ'ল 1532 চনত, 4 নম্বৰ অপশ্যনটো হ'ল 1535 চনত। তো ইয়াৰে 3 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, 1532 চনত। আহোম কুঁৱৰী বীৰংগনা মূলা গাভৰুৰ মৃত্যু হৈছিল 1532 খ্ৰীষ্টাব্দত। তাৰপিছৰ কুৱেশ্যনটো হ'ল
উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো উত্তৰ পূব মণ্ডলৰ সাংস্কৃতিক মুখ্য কাৰ্যালয় তো ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 1 নম্বৰ ডিমাপুৰত, 2 নম্বৰ গুৱাহাটী, 3 নম্বৰ তেজপুৰ আৰু 4 নম্বৰ যোৰহাট। তো ইয়াৰে 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ডিমাপুৰ। উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্যালয় ডিমাপুৰত অৱস্থিত। তো ইয়াৰে 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ডিমাপুৰ। ডিমাপুৰত অৱস্থিত। উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্যালয় ডিমাপুৰত অৱস্থিত। তাৰ পিছৰ কোৱেশ্চনটো হ'ল অৰুণোদয় কাকতখনৰ অন্তিম প্ৰকাশন কিমান চনত হৈছিল? তো অৰুণোদয় কাকতৰ যিখন অন্তিম প্ৰকাশন হৈছিল এইটো 1883 চনত হৈছিল। তো ইয়াৰে 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব 1883। ইয়াৰ 3 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব 1883। 1883। তো অৰুণোদয় কাকতৰ অন্তিম প্ৰকাশন হৈছিল 1883 চনত। তাৰপিছৰ কোৱেশ্চনটো হ'ল কিমান খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল? তো শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ 1561, 2 নম্বৰ 1568, 3 নম্বৰ 1565, 4 নম্বৰ 1570। তো ইয়াৰে 2 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব 1568। 1568 চনত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল। শংকৰদেৱ আছিল এক শৰণ ধৰ্মৰ ধৰ্মগুৰু। শংকৰদেৱৰ মৃত্যু হৈছিল 1568 চনত। তো ধন্যবাদ বন্ধু বান্ধৱীসকল। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।